আৰু মই ভাবিছোঁ যে শৰীৰ চৰ্চাৰ অলপ প্ৰয়োজন জ্যেষ্ঠ নাগৰিকৰ যিটো কাৰ্যসূচী শৰীৰ চৰ্চাৰ কাৰণে কিছুমান সুবিধা যদি জ্যেষ্ঠ নাগৰিক যিসকলে মানে কৰে তেওঁলোকৰ সুবিধাতকৈ আমি ৰিক্ৰিয়েশ্যন চেণ্টাৰ কৰিব পাৰিম নেকি তাৰ কাৰণে মই আকৌ 5 লাখ টকা দিম আৰু তাৰ মানে এষ্টিমেটটো মই তেওঁলোকক বনাব লোকসকলক জনাইছোঁ যে আপোনালোকে স্বাস্থ্য পৰীক্ষা কৰিব আজি মই কাৰ্যসূচী চলি থাকিব স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী মই যিখিনি ঘোষণা গতিকে কিছু সময় এই সভাখনত অসম চৰকাৰৰ ফালৰ পৰা আজি মছলপুৰত এই মছলপুৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডত জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰামৰ্শ শিবিৰ এটা আৰু সজাগতা সভা এখন অনুষ্ঠিত কৰিছোঁ। এনেকৈ আমি অসমৰ বিভিন্ন জিলাত জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ কাৰণে যিখিনি চৰকাৰী আঁচনি কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্যিক চৰকাৰ হওক তেওঁলোকৰ আঁচনিবিলাকৰ বিষয়ে আমি অৱগত কৰোঁ। সেইকাৰণে আমি সজাগতা সভা নাম দিছোঁ। আৰু আজি মছলপুৰত আহি আমি দেখা পাইছোঁ যে 500তকৈ অধিক জ্যেষ্ঠ নাগৰিক তেওঁলোকে চিকিৎসাৰ কাৰণে ওলাই আহিছে ঘৰৰ পৰা আৰু আজি আমি চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আমাৰ জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচৰ তৰফৰ পৰা বিশেষজ্ঞ ডক্টৰ কিছুমান আমাক ইয়ালৈকে পঠাইছে, তেওঁলোকৰ সহযোগী পঠাইছে আৰু আমি বিনামূলীয়াকৈ আমি ঔষধ বিতৰণ কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল এই সজাগতা সভাত আমি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 2 মাহ আগতে এটা জ্যেষ্ঠ নাগৰিকৰ কাৰণে আঁচনি এটা ঘোষণা কৰিছে। সেইটো হ'ল আয়ুষ্মান ভাৰত। 70 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান ভাৰতৰ আওতালৈকে অনাৰ ব্যৱস্থা কৰিছে, যাৰ জৰিয়তে প্ৰতি বছৰত সেই জ্যেষ্ঠ নাগৰিকজনে 5 লাখ টকাকৈ চিকিৎসা সাহায্য পাব। আৰু এই ব্যৱস্থাটো অনলাইন ব্যৱস্থা ৰেজিষ্ট্ৰেশ্যন আৰু এই ৰেজিষ্ট্ৰেশ্যনটোৰ বিষয়ে আমাৰ বহুত জ্যেষ্ঠ নাগৰিক অৱগত নহয়। আৰু আজিও আমি দেখা পাইছোঁ মছলপুৰত ইয়াত আজি একগোট হোৱা গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ নাগৰিক 70 বছৰৰ ঊৰ্ধৰ তেওঁলোকে এজনো ইয়াত পঞ্জীয়ন কৰা নাই। গতিকে এনেকুৱা সভাৰ জৰিয়তে আমি সকলোকে সজাগ কৰিছোঁ আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এনেকুৱা কিছুমান আঁচনি আমি প্ৰচাৰ চলাব লাগে, যাৰ জৰিয়তে আমাৰ অঞ্চলৰ এই কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে দিয়া আঁচনিসমূহৰ বিষয়ে অৱগত হয় আৰু এই বিষয়ে বঞ্চিত নহয়। দ্বিতীয়তে এটা আমি হেল্পলাইনৰ কথা কৈছোঁ। কেন্দ্ৰীয় চৰকাৰে এটা হেল্পলাইন ইতিমধ্যে বহুদিন হ'ল, কিন্তু আমাৰ গাঁও অঞ্চলত বা তৃণমূল পৰ্যায়ত জ্যেষ্ঠ নাগৰিকসকলে তাৰ ব্যৱহাৰ কৰিব পৰা নাই। আমি জ্ঞানৰ অভাৱ, খবৰ আমি নাপাওঁ। 14567 এইটো টল ফ্ৰী নাম্বাৰ। জ্যেষ্ঠ নাগৰিকৰ যিকোনো সমস্যা যদি হয় সেই সমস্যা সম্পৰ্কত এই টল ফ্ৰী নাম্বাৰ হেল্পলাইনৰ জৰিয়তে জনাব পাৰিব। আৰু কেৱল স্বাস্থ্যজনিত সমস্যাই নহয়, ঘৰুৱা সমস্যা হওক, মাটি বাৰীৰ সমস্যা হওক, যিকোনো সমস্যা সমাধানৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব। গতিকে এইটো আমাৰ আজি সৌভাগ্য যে আমাৰ মন্ত্ৰী মহোদয় আহিছে আৰু তেওঁ আমাৰ বাক্সা জিলাৰ জ্যেষ্ঠ নাগৰিকৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে উপভোগ কৰাৰ কাৰণে এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ যোনটোৰ বাবে বন্ধ কৰাৰ কাৰণে তেওঁ প্ৰজেক্ট এটা বনাব দিছে আৰু তেওঁ আমাক সহায় কৰিব। এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। ইতিমধ্যে কৈছোঁ, সেইকাৰণে আমি সজাগতা সভাবিলাক কৰি আছোঁ। আমাৰ খবৰবিলাক পাব লাগিব। চৰকাৰী আঁচনিবিলাকৰ বিষয়ে নেতৃত্বই, আজিও মই মোৰ বক্তব্যত কৈছোঁ, নেতৃত্বই জানিব লাগিব
স্থানীয় নেতৃত্বই যেতিয়া জানিব তেতিয়াহে তৃণমূল পৰ্যায়লৈকে তাৰ জ্ঞান প্ৰসাৰিত হ'ব আৰু সেই খবৰখিনি যদি নাজানে তেনেহ'লে আঁচনি সম্পৰ্কত অৱগতই যদি নহয় তেতিয়াহ'লে তেওঁ বঞ্চিত হ'বই গতিকে আমাৰ জ্ঞানৰ অভাৱৰ কাৰণে আচলতে বহুত আঁচনিৰ পৰা আমি বঞ্চিত হৈছোঁ আজি যিটো আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে 70 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলে আয়ুষ্মান ভাৰতৰ আওতালৈকে আনিব আজি ইয়াত একত্ৰিত হোৱা 70 বছৰৰ ঊৰ্ধৰ সৰহসংখ্যক মানুহে ৰেজিষ্ট্ৰেশ্যন কৰা নাই 2 মাহ হৈ গ'ল সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে বঞ্চিত হ'ব নালাগে আমি অন্ততঃ ৰেজিষ্ট্ৰেশ্যনটো কৰি এই চৰকাৰী ব্যৱস্থাটোৰ মাধ্যমলৈকে আমি সোমাই পৰিব লাগিব আৰু চৰকাৰী হস্পিটেলত ভৰ্তি হোৱাৰ পিছত প্ৰতি বছৰে 5 লাখ টকা এইটো এটা ডাঙৰ সাহাৰ্য মোৰ বিচাৰত